গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল চাই অফিচিয়েল। আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ফুৰিবলৈ যাম, মানে মোৰ বান্ধৱীজনী শৰাই আগবঢ়াব মন্দিৰত। মই ফাৰ্ষ্ট টাইম সেইটো মন্দিৰত যাম আৰু চাম কেনেকুৱা লাগে, আপোনালোকো চাব। তেতিয়াহ'লে দেৰি নকৰি বলক। মই এতিয়া ভাইটিৰ লগত গৈ আছোঁ বাইকত, মানুহজন নাযায়। এইটো এনটি হোটেল নতুন খোলা হৈছে, হ'ল কেইদিনমান। আৰু এইখন হৈছে PM ৰেষ্টুৰেণ্ট। আপোনালোকে অহা নাই যদি আহিব ইয়াত বাৰ্থডে চেলিব্ৰেশ্যন কৰিবলৈ। এয়া ফাইনেলি আমি আহি পাই গৈছোঁ মেইন গেট। ইয়াত লিখা আছে শ্ৰী শ্ৰী কল্যাণী তোৰণ। ইফালেদি সোমাই আহি আছোঁ আমি, ভাইটি আৰু মই গৈ আছোঁ। মানুহজন নাই অহা, মানুহজনৰ অসুবিধাৰ কাৰণে অলপ আহিব নোৱাৰিলে আজি। এইটো ৰাস্তাত একেবাৰে সৰুতে আহিছিলোঁ, তেতিয়া একদম বহুত বেয়া আছিল। আৰু বিয়া হোৱাৰ পিছত মানুহজনৰ লগত আহিছোঁ 2-3বাৰ আহিলোঁ, ভাল লাগে, আহিব আপোনালোকো। ফাইনেলি আমি এতিয়া আহি পাই গৈছোঁ। এইখনেই হৈছে সৰু কল্যাণী। আমি ইয়াতে আহিছোঁ এতিয়া, তাই মানে ইয়াতে দিব। আমি ইয়াত আহি পাই গ'লোঁ, আপোনালোকে চাই থাকিব। এয়া চাওক কিমান ধুনীয়া ফুল ৰুই থৈ দিছে, শাৰী শাৰী গছ ৰুই থৈ দিছে। নহয় জানো এনেকুৱা ঠাইতহে আহি ভাল লাগে সকলোকে, নহয় জানো? আপোনালোকে আহিবচোন, কিমান ভাল লাগিব। ইমান গদ আজি ইমান ধুনীয়া দেখিছে, ধুনীয়া লাগিছে। থেংক ইউ। চাদৰ মেখেলা পিন্ধি একেবাৰে ক'বই পৰা নাই আজি বাইদেউজনী। মোৰ বান্ধৱীজনী এইজনীয়ে হয়, শৰাই আগবঢ়াব লগাজনী। তাইৰ লগতে আহিছোঁ আমি লগত। এতিয়া সোমাই গৈছোঁ ভিতৰ ফালে আমি, তাইৰ লগতে মানে মই পুকৰে গৈ আছোঁ শৰাই আগবঢ়াব যে। এয়া টোপোলাখিনি কল, নাৰিকল, বুট, মগু, আপেল এনেকুৱাকৈ আনিছোঁ আৰু অলপ চাওক কিমান ধুনীয়া শান্ত একেবাৰে। এইফালে মানুহ আহি গৈছে আৰু এইটো আমাৰ বান্ধৱী। আপোনালোকে অহা নাই যদি ইয়াত আহি চাবচোন, ভাল লাগে একেবাৰে। গছ গছনি সেউজীয়া চাৰিওফালে, বহিও ভাল লাগে। আমি ইয়াতে বহি ল'লোঁ এতিয়া। এই আমাৰ চুমি চাকি দিবলৈ ৰেডি হৈ আছে, বেচেৰি। নহয় জানি কোৱাচোন কাকো কেনেকুৱা লাগিছে কৈ দি। আজি ইমান চিন্তাত আছে। ইফালে দুজনী বান্ধৱী চাকি দিবলৈ এয়া আগবাঢ়ি গ'ল, মই বহি আছোঁ আৰু। সঁচাকৈ আজি ইয়াত আহি বহুত ধুনীয়া লাগিছে। আহি কেনেকুৱা লাগিছে কৈ দি। আজি আহি কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। একদম বহুত দিনত আহিছোঁ, মন চাদৰ মেখেলা পিন্ধি কমফৰ্টেবল হৈছে নে? একদম নহয়, বহুত গৰম লাগিছে আৰু সোনকালে আজৰি ঘৰলৈ যাব লাগে আৰু ন। তুমি কেনেকৈ লাগিছে? ভাল লাগিছে, কাপোৰ পিন্ধি আছোঁ, ভাল লাগিছে আহি পেলাই, ধুনীয়া লাগিছে। আমাৰ চুমি একেবাৰে ফটো উঠাত ব্যস্ত, ফটোৱে মেন নহয় জানো। এয়া চাওক চাৰিওফালে সেউজীয়া ন, কিমান ধুনীয়া। এতিয়া আমাৰ চাহ খাবলৈ হৈ গৈছে, কিন্তু মই চাহটোতো নাখাওঁ, বিস্কুট খাই আছোঁ। এয়া প্ৰসাদ, বুট মগু, কল খাই বান্ধৱীজনী মানে আজি ইয়াত ফেমিলি বহুত হৈ গ'ল, মাহী পেহী। ফটোকেইটা কেনেকৈ দিব?